হেল্ল' গাইজ, এজে অসমলৈ স্বাগতম জনাইছোঁ। আজি আমি ডক্টৰ মোহন চন্দ্ৰ বড়োৰ লগত কৰোনাৰ বিষয়ে দুআষাৰ জানি লওঁ ব'লক। কৰোনা ভাইৰাছটো এটা গ্ৰুপ, যিটো RNA ভাইৰাছ বুলি কয়। RNA ভাইৰাছটোৰ হ'ল এইটো কৰোনা এটা ফেমিলিৰ পৰা উৎপন্ন হোৱা। কৰোনাটো আগতে চাৰ্চ বুলি এটা মুৰ্গীবিলাকৰ যে বেমাৰ হৈছিল, সেই একে ধৰণৰ বেমাৰে মুৰ্গীবিলাকক ধৰিছিল। এইটো অকল মুৰ্গীক ধৰি পেলাই মুৰ্গীবিলাক খুব মৰিছিল। এতিয়া এইটো মিউটেণ্ট হৈ এতিয়া কৰোনাটো এতিয়া নামটো COVID-19 বুলি জনাজাত হৈছে। এতিয়া COVID-2টো আছিল চাৰ্চ, যিটো মানে মুৰ্গীবিলাকৰ হৈছিল। এতিয়া আজি ধৰক 10 বছৰ 13 বছৰমান পিছত এইটো COVID-19 হ'ল। তাৰমানে কৰোনা ভাইৰাছ ডিজিজ 19 মিউটেণ্ট হৈ পেলাই 2ৰ পৰা আজিকালি 19 হ'ল। তেতিয়া গম পাইছোঁ যে এই 19টো মুৰ্গীবিলাকক এতিয়া নধৰে, মানুহকহে ধৰে। এতিয়া মানুহক মাৰি পেলাই। গতিকে এতিয়া এই পৰিস্থিতিটো ভাইৰাছটো আমাৰ হিউমেন বিংছ মানুহবিলাকৰ কাৰণে এতিয়া নতুন হোৱাৰ কাৰণে, আমাৰ মানুহৰ মাজত ইমিউনিটি নোহোৱাৰ কাৰণে এতিয়া মানুহক আক্ৰমণ কৰি আছে। কিন্তু লাহে লাহে দেখা পাওঁ যে এই কৰোনা ভাইৰাছটো যেতিয়া গোটেই মানুহৰ গাত সিঁচৰিত হ'ব, তেতিয়া হিউমেন বিংছৰ মাজত ইমিউনিটি ডেভেলপ হ'ব। তাৰমানে ইমিউনিটি মানে প্ৰতিৰোধ কৰিব পৰা ক্ষমতা ডেভেলপ কৰিব। তেতিয়া এই COVID-19টো নিজে নিজে আকৌ ডাউন হৈ যাব। ডাউন হৈ গ'লে তেতিয়া আমি কি কৰিম? এতিয়া যিহেতু ইয়াৰ চিকিৎসাটো এনেকুৱা ধৰণৰ হ'ব, তাক আমি ভেকচিনহে প্ৰডিউচ কৰিম। ভেকচিন দি সুস্থ মানুহবিলাকৰ গাত এই কৰোনা ভাইৰাছৰ বীজাণুটো এটেনুৱেটেড কৰি, তাৰমানে যিটো বেজীটো সানি দিলে কৰোনা বেমাৰটো নহয়। এতিয়া এই কৰোনা বেমাৰৰ বীজাণুটো সোমাই দিলে মানুহৰ গাত ইমিউনিটি ডেভেলপ হ'ব। এইটো আমি ভেকচিন ডেভেলপ কৰা বুলি কয়। এতিয়া এই ভেকচিনটো ডেভেলপ কৰি পেলাই গোটেই সুস্থ মানুহবিলাকৰ যাৰ কৰোনা হোৱা নাই, সিহঁতৰ গাত সোমাই দিলে তেতিয়া এই কৰোনাই এটাক কৰিব নোৱাৰে। আমাৰ মেডিকেল প্ৰফেশ্যনত এইটোৱে মেইন ডাঙৰ বস্তু, যিটো মানে আমি কৰোনা ভাইৰাছক কিবা কৰিব পাৰিব, প্ৰতিৰোধ কৰিব পাৰিম। আৰু দেখা পাব এতিয়া ধৰক আজিৰ পৰা 10ৰ পৰা 13 বছৰৰ পিছত এই COVID-19টো আকৌ এটা নতুন মিউটেণ্ট হৈ পেলাই আকৌ নতুন হ'ব। এতিয়া এনেকৈ চলি থাকে আমাৰ মানুহৰ মাজত। এতিয়া আৰু আমাক ভাৰ্জিন হোৱা বুলি কয়। তাৰমানে ভাৰ্জিন মানে আমি এই বেমাৰৰ লগত আমি এক্সপ'জ হোৱা নাই। তাৰমানে আমাৰ বেমাৰটো যিহেতু আমাৰ গাত নাছিলে, সেইকাৰণে আমি চিনি নাপাওঁ। সেইকাৰণে বেমাৰী মানুহবিলাক মৰি যায়। নৰ্মেলি কৰোনা বেমাৰ হ'লেই যে মৰিব এনেকুৱা ধৰণৰ নহয়, নমৰে। কিন্তু কিছুমান মানুহ ধৰক অলৰেডি অসুখীয়া আছে, বেমাৰ আছে, সিহঁতে জেনেৰেলি বয়সীয়াল মানুহ বা কিছুমান বেমাৰী মানুহ সিহঁতে নৰ্মেলি মৰি যাব পাৰে। কিন্তু নৰ্মেলি এজন সুস্থ মানুহে পটকৈ নমৰে। তাৰমানে গতিকে আমাৰ গাত যেতিয়া এই ভাইৰাছ বীজাণুটো সোমাব, তেতিয়া আমাৰ কাৰণে ভালহে। কিয়নো আমাৰ গাত আমিতো নমৰাৰ পিছত আমাৰ গাত ইমিউনিটি ডেভেলপ হ'ব। ইমিউনিটি ডেভেলপ হ'লে আৰু পিছত যদি এইটো বেমাৰটো হয়, তেতিয়াহ'লে আমি নমৰোঁ। আৰু যদি নোহোৱাকৈ থাকোঁ, তেতিয়াহ'লে কিন্তু আমাৰ বিপদ আছে। কিয়নো আমাৰ গাত যেতিয়ালৈকে ইমিউনিটি ভেকচিনটো প্ৰডাকশ্যন নহয়, ভেকচিন ডেভেলপ কৰি বহুত সময় লাগে একচুৱেলি। ভেকচিন অহাৰ পিছত আমি যেতিয়া গাত আমি নিজে সানি লওঁ, তেতিয়া আমি ইমিউনিটি ডেভেলপ কৰিম। ডেভেলপ কৰিলে তেতিয়া কিন্তু আমি কৰোনাৰ পৰা বাচি থাকিব পাৰিম। আমি এইটো বয়সত এতিয়া ফটকৈ নমৰোঁ, কিন্তু যেতিয়া আমাৰ গাত যদি কিবা বেয়া বেমাৰ আছে, মৰো হৈ আছে, এইটো বেমাৰৰ লগত লগ লাগি পেলাই আৰু মানুহটো মৰি যাব পাৰে এতিয়াই। কিন্তু ভেকচিন যদি ডেভেলপ এই 2-3 বছৰ যদি ভেকচিন যদি ডেভেলপ কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু কৰোনা আমাৰ মানুহৰ কাৰণে খতৰনাক হৈয়ে থাকিব। এইখিনি গোটেই মানুহে জনাটো উচিত। এইখিনি আৰু আমি কেনেকৈ ইয়াৰ পৰা সংক্ৰমণ হোৱাৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰোঁ? এই ভাইৰাছটো ইমান সৰু যে এই সৰুতে আমি কথা পতা, হাঁচা, কিবা কৰা, তাতে বতাহৰ লগত উৰি যায়। গতিকে একজন কৰোনা মানুহ যদি থাকে, তেতিয়াহ'লে তেওঁৰ হাঁচি মাৰা, কাঁহ মাৰা এইটোৰ লগতে ভাইৰাছটো বায়ুমণ্ডলত উৰি যাই পেলাই সিঁচৰিত হয়। গতিকে এই সিঁচৰিত হোৱা বস্তুটো একজন মানুহৰ গাত
সোমাই যায় নাকেৰে বা মুখেৰে বা কিবা বা য'ত কৰোণা বেমাৰটো থাকে তেতিয়া এইটো ৰুমত আছে ধৰক ৰুমত থাকিলে গোটেই ৰুমৰ ভিতৰতে গোটেই হাৱাতে ধূলি বালি নিচিনা উৰি থাকে সেইটো বা টেবুলত পৰি থাকিব কাপোৰত পৰি থাকিব দৰ্জাত পৰি থাকিব হাততো লাগি থাকিব য'তে ত'তে লাগি থাকে সেইকাৰণে আমি সদায় হাতবিলাক চাফা কৰি ৰাখিব দিওঁ আৰু মুখত কোনোদিন হাতটো লগাব নিদিওঁ সেইকাৰণে আমি এতিয়া হাত ধুই থাকিব লাগে আৰু তাৰ বেষ্ট উপায়টো হ'ল কি চাবোন আমি হাতটো সদায় চাবোনেৰে ধুব লাগিব চাবোনেহে বেছি কাম কৰে বেলেগ বস্তুৱে ইমান কাম নকৰে চাবোনেৰে ধুলে আমি তাৰমানে এই বীজাণুটো আমাৰ দেহত সোমাই যোৱাটো বাধা দিয়ে চাবোনে চাফা কৰে তাৰমানে বেলেগ বস্তুৱে ইমান এতিয়ালৈকে কিবা কৰিব পৰা নাই যে ধৰক আমি স্পিৰিট ইউজ কৰিছোঁ বা কিবা ইউজ কৰিছোঁ ডেটল ইউজ কৰিছোঁ কিবা ইউজ কৰি এইটো বেছি কাম নহ'ব পাৰে কিন্তু চাবোনটোৱে কিন্তু বহুত কাম কৰে চাবোনেৰে আমি হাতটো ধুব লাগে ধুই পেলাই চাফা ৰাখিব লাগে আৰু একজন মানুহৰ পৰা অলপ আঁতৰত থাকিলে ভাল আৰু সদায় যদি নিজকে ইনফেকশ্যন থকা বুলি ভাবে তেতিয়াহ'লে সদায় যিজন তাত ইনফেকশ্যন থকা বুলি ভাবে তেওঁ সদায় মাস্কটো ইউজ কৰিব লাগিব সুস্থ মানুহে মাস্ক নকৰিলেও হয় আৰু যেতিয়া আমি মাস্ক গোটেই মানুহে পিন্ধিবলগীয়া হ'ব কেতিয়া যেতিয়া মানে আমাৰ ষ্টেজ 3 আহিব তাৰমানে আমাৰ সংক্ৰমণ কমিউনিটি ট্ৰেন্সমিশ্যন বুলি কয় যেতিয়া আমাৰ গোটেই অঞ্চলতে গোটেই হাৱাতে যদি ভাইৰাছবিলাক গোটেই সিঁচৰতে হৈ পৰে তেতিয়াহ'লে কিন্তু আমি ৰাস্তাই ঘাটেও পিন্ধিব লাগিব বাছত গ'লে পিন্ধিব লাগিব বজাৰত গ'লে পিন্ধিব লাগিব যাতে আমাৰ নাকেৰে বীজাণুবিলাক সোমাই যাব নোৱাৰে তেতিয়াহ'লে অলপ বাচি থাকিব পাৰিব আৰু সদায় বাহিৰৰ পৰা আহিলে বা ক'ৰবাত জেগাৰ পৰা আহিলে আমি সদায় কাপোৰবিলাক আহি ঘৰৰ ভিতৰত সোমাব নালাগে ৰ'দত মেলি থ'ব নহ'লে চাবোনত ডুবাই থ'ব 1 ঘণ্টামানলৈকে আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ডুবাই থৈ দিব হাতবিলাক ভালদৰে ধুব চাবোনেৰে ধুলে বীজাণুমুক্ত হৈ যাব নহ'লে এই মানুহৰ পৰা ঘৰৰ ফেমিলি গোটেই স্প্ৰেড কৰি দিব পাৰে আহিয়ে মানে কাপোৰটো খুলিব চেণ্ডেলবিলাক খুলিব বাহিৰত ৰ'দত দিব নহ'লে চাবোনেৰে চাৰ্ফ বা কিবাৰে আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ডুবাই থৈ দিব তাৰপিছত হাতটো ভালদৰে ধুব চাবোনেৰে গা ধুব তেতিয়াও বাহিৰৰ পৰা আহিলে ঘৰত এই বীজাণুটো সোমাব নোৱাৰে এতিয়া যে হস্পিটেলত যে কৰোণা ভাইৰাছৰ যে আহিছে ট্ৰিটমেণ্ট কৰি থকা হৈছে নে এতিয়া হস্পিটেলত বাহিৰৰ পৰা অহা যিবিলাক সন্দেহ কৰিছে সিহঁতক আনি থকা হৈছে আনি পেলাই সিহঁতক ছেপাৰেট আছুতীয়া জেগাত কক্ষত ৰাখি থোৱা হৈছে আছুতীয়া কক্ষত ৰাখি থোৱা হৈছে তাৰপিছত সিহঁতক যদি সন্দেহ কৰিছে তেতিয়াহ'লে সিহঁতক লেবৰেটৰী পৰীক্ষা কৰাইছে লেবৰেটৰী কি পৰীক্ষা কৰা হয় এইটো আমি থ্ৰট তাৰমানে গলৰ ভিতৰৰ মিউকাছ মেম্বাৰৰ পৰা ফ্লুইডটো কটন সোৱাবেৰে লয় আৰু 2 নম্বৰতে নাকৰ ভিতৰৰ পৰা এইটো লৈ পেলাই আমি লেবৰেটৰীত পঠাই দিম নৰ্মেলি আমি গুৱাহাটী নহ'লে বৰপেটা মেডিকেল কলেজলৈ পঠাই দিওঁ নহ'লে বেলেগ কিছুমান জেগাতো পঠাই দিব পাৰে আমাৰ এতিয়া অসমত 5টামান জেগাত টেষ্টিং কৰা হয় এইখিনি জেগাত পঠাই দিয়া হয় এইখিনি ৰিপৰ্ট আহিবলৈ ধৰক 1 দিনৰ বেছি লাগে 3-4 দিনো লাগিব পাৰে এতিয়ালৈকে আমাৰ ইয়াত মুছলপুৰত পজিটিভ কেছ আমাৰ এতিয়ালৈকে অহা নাই পজিটিভ পোৱা নাই বাৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব